নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই লৈ আনিছোঁ কঁঠালৰ গুটি কেনেদৰে চাটনি বনাব পাৰি। অৱশ্যে বহুতে বহুত ধৰণেৰে বনায়, কিন্তু মই কেনেদৰে বনাই খাওঁ সেয়াই আজি আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে এনেদৰে খোৱা নাই এবাৰ নিশ্চয় খাই চাব আৰু মোক জনাব যে আপোনালোকৰ কেনে লাগিল। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তাৱা এখন উঠাই দিব লাগিব। তাত কঁঠালৰ গুটিকেইটা এনেদৰে দিম আৰু হেতাৰে লৰাই থাকিম। যেতিয়ালৈকে কঁঠালৰ গুটিখিনি সিজি নাযায় তেতিয়ালৈ লৰাই থাকিব লাগিব। এয়া কঁঠালৰ গুটিখিনি আমাৰ ৰঙচুৱা হৈ আহিছে। এতিয়া কঁঠালৰ গুটিখিনি সিজিছে নে নাই চেক কৰিবৰ কাৰণে এটা কাটা চামুচ ল'ব লাগিব আৰু কাটা চামুচখনেৰে এনেদৰে মাজত খুচি মাৰি চাব লাগিব। এয়া সহজতে কাটা চামুচখন সোমাই গৈছে, মানে আমাৰ কঁঠালৰ গুটিখিনি সিজিছে। এয়া দেখিছেনে? এনেদৰে চেক কৰিব পাৰি। তাৰ পিছত কঁঠালৰ গুটিখিনি আমাৰ হৈ গ'ল। এতিয়া সেই একেখন তাৱাতেই মই শুকান জলকীয়া এটা আৰু কেঁচা জলকীয়া দুটা আৰু কেইফুটামান নহৰু দি লৈছোঁ। এয়া কেঁচা নহৰুও দিব পাৰি, কিন্তু এনেদৰে অলপমান তাৱাত ভাজিলে চাটনিখিনি খাবলৈ ধুনীয়া হয়। এয়া এনেদৰে পিছত ভাজি থাকিব লাগিব। অলপ ৰঙা ৰঙা হৈ আহিলে মানে আমাৰ এইখিনি ভজা হৈ গৈছে। এতিয়া কঁঠালৰ গুটিখিনি বাকলিও এৰুৱাই ল'ম। এনেদৰে অতি সহজতে বাকলিখিনি এৰুৱাব পাৰি। হাতৰ তলুৱাৰে হেঁচি দিলে এৰা খাই আহে। এয়া দেখিছেনে? এনেদৰে গোটেইখিনি গুটি মই গুচাই ল'লোঁ। পিঁয়াজখিনি এনেদৰে মিহি মিহিকৈ কাটি ল'ব লাগিব। সৰিয়হৰ তেল 2 চামুচ। পিঁয়াজ মই এটা লৈছিলোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। দুটা কেঁচা জলকীয়া, এটা শুকান জলকীয়া, নহৰু আৰু এয়া গুটিখিনি। এইখিনি এতিয়া গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি ল'ম। আপোনালোকৰ যদি পটা আছে পটাটো পিহি ল'ব পাৰে, কিন্তু মই গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰিছোঁ। দুবাৰমান ঘূৰাই দিলেই হ'ব চুইচটো, বেছি গুড়া কৰিব নালাগে। এয়া আমাৰ কঁঠালৰ গুটিখিনি গুড়ি কৰা হৈ গৈছে। এতিয়া এইখিনি গোটেইখিনি বৰ্তন এটাত ওলাই লৈছোঁ। এতিয়া ইয়াত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি ল'ম। আৰু চামুচখনেৰে ভালদৰে মিহলি কৰি দিম। তাৰপিছত সৰিয়হৰ তেলখিনিও ইয়াত দি লৈছোঁ আৰু চামুচখনেৰে ভালদৰে মিহলি কৰিব লাগিব। কেঁচা সৰিয়হ দিলে চাটনিখিনি খাবলৈ ধুনীয়া লাগে, সেইবাবে কেঁচা সৰিয়হৰ তেলে দিব লাগিব। ভালদৰে চামুচখনেৰে মিহলি কৰিব লাগিব, তেতিয়াহে চাটনিখন খাই ধুনীয়া লাগিব। চাটনিখিনি ৰেডি হৈ গৈছে। ইয়াত এতিয়া দিব লাগিব সোৱাদ অনুসৰি নিমখ। এতিয়া নিমখখিনি দি ল'ম। আমাৰ চাটনিখিনি ৰেডি হৈ যাব। নিমখখিনি দিয়াৰ পিছত চামুচখনেৰে ভালদৰে লৰাই লৰাই মিহলি কৰিব লাগিব। এয়া দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হৈছে চাটনিখিনি। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব
তেতিয়াহ'লে আজিলৈ আহিছোঁ, লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।